Where did the ceremonies take place? Can you name any public buildings in India that are made of sandstone? কত অনুষ্ঠান হয়েছিল? কোন রাজমহল অট্টালিকার নাম দিব পারিবে না? ভারত জীবন হিলোর পড়া তৈরি করা হয়েছিল। অ্যান্সার গুলো দিয়ে আছে, চাইছে পোস্ট করে লিখবা। 2 নম্বর প্রশ্ন, Can you say how 10 May is an autumn day in South Africa? ক'ব পাৰিবা না যে 2 মে কেনেকৈ এটা দক্ষিণ আফ্ৰিকা শৰতৰ দিন? আনসাৰটো দিয়া হৈছে, তোমালোকে পোস্ট কৰি লিখিবা। 3 নম্বৰ প্ৰশ্নলৈ মন কৰা। At the beginning of his speech, Mandela mentioned an extraordinary human disaster. What does he mean by this? But what is the glorious human achievement he speaks of at the end? তেওঁ ভাষণৰ আৰম্ভণিতে মেণ্ডেলাই এক অসাধাৰণ মানৱ দুৰ্যোগ কৈছিল। ইয়াৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে? গৌৰৱময় মানুহ বুলি কি এচিভমেণ্টৰ কথা তেওঁ শেষত কৈছিল? এনচাৰ দিয়া আছে, এনচাৰটো তোমালোকে ভিডিঅ'বিলাক পষ্ট কৰি এনচাৰবিলাক লিখিবা। মই ইয়াতে সম্পূৰ্ণ কুৱেশ্যন অসমীয়াত ট্ৰান্সলেট কৰা নাই। যদি তোমালোকক ট্ৰান্সলেশ্যন লাগে তেনেহ'লে মোক ভিডিঅ'ত কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যিবোৰে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। ক্লাছ 10 ক্লাছ 9 সম্পূৰ্ণ কুৱেশ্যন এনচাৰ মই ইয়াতে ভিডিঅ'ত জগৰে দিয়া। নেক্সট 4 নম্বৰ কুৱেশ্যন, What does Mandela thank international leaders for? মেণ্ডেলাই কিহৰ বাবে আন্তৰ্জাতিক নেতাসকলক ধন্যবাদ দিছিল? What ideals does he set out for the future of South Africa? তেওঁ দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে কি কি আদৰ্শ গঠন কৰিছে? What do the military generals do? How does their attitude change and why? সামৰিক জেনেৰেলসকলে কি কৰিছিল? তেওঁলোকৰ মনোভাৱ কিয় কেনেকৈ হ'ল আৰু কিয়? এনচাৰবিলাক দিয়া হৈছে, তোমালোকে ভিডিঅ'বিলাক পষ্ট কৰি এনচাৰবিলাক লিখিব। গোটেইকেইটা এনচাৰ ইম্পৰ্টেণ্ট হয়। 7 নম্বৰ প্ৰশ্ন, যুক্তৰাষ্ট্ৰীয়